সৰ্বভাৰতীয় পৰ্যায়ত আহাসকলৰ দুদিনীয়া কাৰ্যসূচীৰে অৱস্থান ধৰ্মঘটৰ আয়োজন। নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি দিনে ৰাতিয়ে সমাজৰ হিতৰ কাৰণে আগবাঢ়ি ওলাই অহা আমাৰ সকলোৰে অতিকৈ পৰিচিত আন এক আগশাৰীৰ কৰ্মী হৈছে আহা। কিন্তু অতিকৈ দুখৰ বিষয় যে বৰ্তমান এই আহাসকলে নিজৰ দৰমহাকে আদি কৰি পাবলগীয়া অন্যান্য আৰ্থিক সা সুবিধাখিনিৰ পৰা বঞ্চিত হৈ অহাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় পৰ্যায়ত দুদিনীয়া কাৰ্যসূচীৰে অহা 28 আৰু 29 মাৰ্চত এক ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। কাৰ্বি আংলং জিলা আহা সন্থায়ো সৰ্বভাৰতীয় পৰ্যায়ত হ'বলগীয়া ধৰ্মঘটৰ এই কাৰ্যসূচীৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে। কাৰ্বি আংলং জিলাৰ সদৰ চহৰ স্থিত ডিফুৰ চেমচন সিং ইংটি মেমৰিয়েল পাৰ্কত উক্ত দুয়োদিনীয়া কাৰ্বি আংলং জিলাৰ আশাসকলেও তেওঁলোকৰ প্ৰাপ্য তথা বহুদিনীয়া দাবীসমূহলৈ অৱস্থান ধৰ্মঘট কৰিব বুলি কাৰ্বি আংলং জিলাৰ আশা সন্থাৰ সভানেত্ৰী মিৰচন তেৰনপি আৰু সম্পাদিকা গীতা ডেকাৰায়ে জানিব দিয়ে। কাৰ্বি আংলং ডিফুৰ পৰা পংকজ ডেকাৰ প্ৰতিবেদন, বিশ্বনাথ কাৰ্বি লাইভ। ডিফুত অসম সত্ৰ মহাসভাৰ নৱম সংখ্যক কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা সফল ৰূপায়ণ। অসমৰ উঠি অহা নৱপ্ৰজন্মসকলৰ শৈক্ষিক বৌদ্ধিক আৰু আধ্যাত্মিককে ধৰি সৰ্বাংগীন উন্নয়নৰ বাবে অসম সত্ৰ মহাসভাৰ উদ্যোগত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত সময়ে সময়ে বহুতো ইতিবাচক কাৰ্যসূচী ৰূপায়ণ কৰি অহা দেখা গৈছে। সেই মৰ্মে যোৱাকালি 26 মাৰ্চ তাৰিখে কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফু স্থিত বৰ নামঘৰত অসম সত্ৰ মহাসভাৰ অন্তৰ্গত কাৰ্বি আংলং জিলাৰ সত্ৰ মহাসভাৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে এক কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়। উক্ত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত অসম সত্ৰ মহাসভাৰ কাৰ্যকৰী সভাপতি তথা গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ হৰিদেৱ গোস্বামী, গুৱাহাটীৰ ভৰলু নামঘৰৰ পদাধিকাৰ সনাতন দাসকে প্ৰমুখ্যে কৰি অসমৰ বিভিন্ন প্ৰান্তৰ বহুকেইগৰাকী ভকত বৈষ্ণৱ উপস্থিত থাকি তেওঁলোকৰ বহুমূলীয়া মন্তব্য আগবঢ়ায়। পোন প্ৰথমবাৰৰ বাবে ডিফু চহৰৰ বৰ নামঘৰত অনুষ্ঠিত কৰা অসম সত্ৰ মহাসভাৰ এই কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত কাৰ্বি আংলং জিলাৰ সত্ৰ মহাসভাৰ উদ্যোগত আগন্তুক দিনত বহুকেইটা উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি প্ৰস্তাৱ গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰি থৈ যোৱা মহান কলাকৃষ্টি তথা অসমৰ সকলো খিলঞ্জীয়া কলা সংস্কৃতিসমূহক ক্ৰমান্বয়ে কোঙা কৰিবলৈ ধৰা পশ্চিমীয়া অপসংস্কৃতিৰ আগ্ৰাসনৰ পৰা ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থত তথা অসমৰ জাউতিযুগীয়া এই কলা সংস্কৃতিসমূহক সুচাৰুৰূপে প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অসমৰ উপৰি কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তত অনতিপলমে কাৰ্যকৰী হোৱাকৈ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি কাৰ্যনিৰ্বাহক সভাত বিশেষভাৱে উল্লেখ কৰা হয়। এই সংক্ৰান্তত আহকচোন চাওঁ আমাৰ ডিফুৰ সংবাদদাতা পংকজ ডেকাই যুগুত কৰা এক প্ৰতিবেদন। স্মৃতিত আমি একোটাকে বঁটা, নৰনাৰায়ণ বঁটা আৰু চিলাৰায় বঁটা ব্যৱস্থা আজি প্ৰস্তাৱ লোৱা হৈছে। তাৰ বাহিৰেও নৰনাৰায়ণ দিৱস আৰু চিলাৰায় দিৱস তেখেতসকলৰ যিটো স্মৃতি চাৰণ দিৱস হ'ব, সেই দিৱসটো আমি সত্ৰ মহাসভাই কেন্দ্ৰীয়ভাৱে উদযাপন কৰাৰ এটা ব্যৱস্থা কৰা হৈছে। আৰু আমি ভাবোঁ এইখিনি কৰিব যাওঁতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যিটো উদাৰ নীতি, সেই নীতি আদৰ্শৰে অসম সত্ৰ মহাসভাই আৰু খুব আগলৈ যোৱা যেন অনুভৱ হৈছে। আমাৰ সদস্যসকল, আজি উপস্থিত থকা সদস্যসকলক আমি এই কাৰ্যৰ কাৰণে আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আমাৰ এই কাৰ্য আৰম্ভ কৰিবৰ কাৰণে আমি প্ৰস্তুত হৈছোঁ। এতিয়া আৰু তাৰ বাহিৰেও আমি সত্ৰ মহাসভাৰ তৰফৰ পৰা ভাৰত চৰকাৰক, যিহেতু অসমৰ সত্ৰীয়া নৃত্যৰ ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত, গতিকে ইয়াৰ প্ৰচাৰৰ অকল অসম চৰকাৰ বা অসমৰ ৰাইজৰ বা সত্ৰ মহাসভাৰ দায়িত্বত সীমাবদ্ধ হোৱাটো উচিত নহয়।
এইটো অসম ভাৰত চৰকাৰৰ দায়িত্ব, যিহেতু ৰাষ্ট্ৰীয় স্বীকৃতি দিছে। গতিকে ৰাষ্ট্ৰীয় স্বীকৃতিটো দিয়াৰ পিছত তেওঁলোকে বহি থাকিলে নহ'ব। ইয়াৰ প্ৰচাৰৰ কাৰণে ভাৰতবৰ্ষৰ বিভিন্ন মুখ্য চহৰসমূহত মুখ্য চহৰসমূহত সত্ৰীয়া নৃত্যৰ এটা চেণ্টাৰ, এটা স্থান খুলিবৰ কাৰণে কোৱা হৈছে। আৰু যিহেতু আমাৰ নেতাসকলে, ৰাজনৈতিক নেতাসকলে ইলেকশ্যনৰ সময়ত শংকৰদেৱ গুৰুজনৰ নাম কৈয়ে তেওঁলোকৰ ভোট কালেকশ্যন কৰে, গতিকে ইয়াৰে আমাৰ মাননীয় প্ৰধানমন্ত্ৰীকে আদি কৰি গৃহমন্ত্ৰীকে আদি কৰি সকলোৱে গুৰুজনৰ নামেই স্মৰণ কৰে। গতিকে গুৰুজনৰ এই নাম স্মৰণ কৰি অকল ৰাজনৈতিকভাৱে ব্যৱহাৰ নকৰি বিশ্ব দৰবাৰত নিয়াৰ দায়িত্ব তেখেতসকলৰো আছে, কেন্দ্ৰীয় চৰকাৰো আছে। গতিকে এই আপাহতে আমি আজি আমাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। ইয়াত আমি অলৰেডি ভাৰত চৰকাৰলৈ আমি লিখিছোঁ যে গুৰুজনৰ কাৰণে প্ৰত্যেকখন ইউনিভাৰ্চিটিত ভাৰত চৰকাৰৰ অধীনত যিবিলাক ইউনিভাৰ্চিটি আছে, বিশ্ববিদ্যালয়, তাত গুৰুজনৰ আসন এখনকৈ প্ৰতিষ্ঠা কৰিব লাগে। আৰু বিশ্ব দৰবাৰত প্ৰেৰণ কৰিবৰ কাৰণে, বিশ্ব দৰবাৰলৈ গুৰুজনৰ সংস্কৃতি, অপূৰ্ব সংস্কৃতিক প্ৰেৰণ কৰিবৰ কাৰণে, গুৰুজনৰ মহিমা প্ৰেৰণ কৰিবৰ কাৰণে, সৰ্বগুণাকাৰ গুৰুজন, সেই গুৰুজনৰ সৰ্বগুণ প্ৰেৰণ কৰিবৰ কাৰণে ভাৰত চৰকাৰে, অসম চৰকাৰে নহয়, ভাৰত চৰকাৰে ইয়াতে গুৰুত্ব ভূমিকা ল'ব লাগিব বুলি আমি দাবী কৰিছোঁ। মোহিত হাজৰিকা, মই অসম সত্ৰ মহাসভাৰ কাৰ্বি আংলং জিলা সমিতিৰ সম্পাদক হিচাপে আপোনালোকক এইখিনিয়ে ক'ব বিচাৰিছোঁ। আৰু প্ৰথমে আপোনালোকৰ চেনেললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ এই পাহাৰীয়া জিলাত অসম সত্ৰ মহাসভাৰ নৱম এখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অনুষ্ঠিত হোৱাত প্ৰথম মই অসম সত্ৰ মহাসভাৰ সভাপতি, সম্পাদক, প্ৰমুখ্যে কাৰ্যকৰী সভাপতিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ এই পাহাৰীয়া জিলাত আমি কাৰ্বি আংলং জিলা সত্ৰ মহাসভাৰ ফালৰ পৰা আমি এটা দাবী জনাই আহিছিলোঁ যে, আৰু চৰকাৰৰ ফালৰ পৰাও এটা সিদ্ধান্ত লোৱা হৈছে, সেইখিনি ইতিমধ্যে আমি গম পাইছোঁ। আমাৰ কলাক্ষেত্ৰৰ সচিব ঠাকুৰ মহাশয়ে আমাক জ্ঞাত কৰিছিলে যে কাৰ্বি আংলং পাহাৰীয়া জিলাত। কাৰ্বি আংলং ডিফুৰ পৰা পংকজ ডেকাৰ প্ৰতিবেদন, বিশ্বনাথ কাৰ্বি লাইভ।